हेलो फ्रेंड्स वेलकम बैक टू माय यूट्यूब चैनल। तो मैं কথা বলছো এনেকুৱা টপিকৰ বিষয়ে যিটো টপিক আপোনালোকে নিউজত দেখা পাইছে বা মানুহৰ মুখত শুনিও আছে যে ভাৰত এতিয়া বৰ্তমান ষ্টেজ 2 পাইছে এই কৰোনা ভাইৰাছৰ ক্ষেত্ৰত, ঠিক আছে। তো फ्रेंड्स কি হয় এই কৰোনা ভাইৰাছ ষ্টেজ 1 2 3 4, ঠিক আছে। সকলো জনা এই ভিডিওটো আপুনি ভিডিওটো সম্পূৰ্ণকৈ চাব। তো फ्रेंड्स ষ্টেজ 1 2 হৈছে যেতিয়া কোনো ৰাষ্ট্ৰত ভাইৰাছবিলাক সৃষ্টি হয়, ঠিক আছে। বৰ্তমান যেনেকুৱা কৰোনা ভাইৰাছটো চাইনাত সৃষ্টি হৈছে, ঠিক আছে। চাইনাত সৃষ্টি হোৱাৰ লগে লগে আমাৰ ভাৰতৰ বহুতো ষ্টুডেণ্ট তাতে পঢ়ি আছিল বা কোনো আমাৰ ভাৰতৰ পৰা বহুতো মানুহ চাকৰি কৰি আছিল। চাকৰি কৰি থকাৰ ক্ষেত্ৰত এতিয়া এই কৰোনা ভাইৰাছৰ সম্পৰ্কত আহিছে, সেই ব্যক্তিজন আক্ৰান্ত হৈছে, ঠিক আছে। আক্ৰান্ত হোৱাৰ লগে লগে সেই ব্যক্তিজনৰ কভাৰ যিবিলাক মানুহ আছে, ঠিক আছে, সকলোবিলাক মানুহ আক্ৰান্ত হৈছে বা সেই গোটেই চহৰটো আক্ৰান্ত হৈছে, ঠিক আছে। আক্ৰান্ত হোৱাৰ লগে লগে সেই ষ্টেজ যিটো আছে, ঠিক আছে, সেই ষ্টেজটো আপোনাৰ নাম্বাৰ 1 ৰাখা হৈছে। সেইটো তো নেক্সট হৈছে আপোনাৰ ষ্টেজ 2, ঠিক আছে। ষ্টেজ 2 হৈছে আপোনাৰ সেই আক্ৰান্ত হোৱা ব্যক্তিজন, ঠিক আছে। ধৰক ভাৰতৰ এজন ষ্টুডেণ্টে সেই চাইনাত যে আক্ৰান্ত হৈছে, আক্ৰান্ত হোৱাৰ লগে লগে সেই ষ্টুডেণ্টজন ঘৰলৈ ঘূৰি আহি ফেমিলি মেম্বাৰৰ সংস্পৰ্শত আহিল, ফেমিলি মেম্বাৰ আৰু অন্য মানুহৰ লগত সংস্পৰ্শত আহিল। তাৰ পাছত এনেকুৱা বিয়পি গ'ল বেমাৰটো গোটাই আহিলে। এজনে বা দুজন হয়, দুজনৰ পৰা চাৰিজন হ'ল, চাৰিজন বা 8জন হ'ল, এনেকুৱা বহুত মানুহৰ মাজত ভাইৰাছবিলাক বিয়পি গ'ল, ঠিক আছে। বিয়পি যোৱাৰ লগে লগে এনেকুৱা এইটো হৈছে ষ্টেজ 2, ঠিক আছে। ষ্টেজ 2 ভাৰতত ষ্টেজ 3 লৈ নাহিবৰ কাৰণে লকডাউনৰ ব্যৱস্থা কৰা হৈছে। আপোনালোকে লকডাউনটো মানি চলক, আপোনালোকে ঘৰতে থাকক। তো ষ্টেজ 3টো হৈছে বহুতো ভয়ংকৰ পৰিস্থিতি, এক কমিউনিটি ট্ৰান্সমিশ্যন বুলি কোৱা হয়। ধৰক আক্ৰান্ত দেশৰ পৰা, ঠিক আছে, ধৰক ইটালী বা চাইনা আমেৰিকাৰ পৰা এজন ব্যক্তি ভাৰতলৈ আহিল, ঠিক আছে। আক্ৰান্ত ব্যক্তিজন ভাৰতলৈ আহিল, তাৰপিছত সেই ব্যক্তিজনে এটা হোটেলত থাকিল পাছত সেই হোটেলটোত বস্তু টাচ কৰিলে বা এটিএমত গৈছে, এটিএমটো টাচ কৰিলে বা গাড়ীত গ'লে, বাছত গ'লে, সেই বাছত বহি থাকিলে, সেই বস্তুবিলাক টাচ কৰিলে, কিবা টাচ কৰাৰ লগে লগে সেই টাচ কৰা বস্তুত আপোনাৰ কৰোনা ভাইৰাছৰ বীজাণুবিলাক ৰৈ গ'ল, ঠিক আছে। কৰোনা ভাইৰাছটো ৰৈ গ'ল, যোৱাৰ লগে লগে সেই ব্যক্তিজনে নিজ দেশলৈ আৰু ঘূৰি গ'ল, ঠিক আছে। ঘূৰি যোৱাৰ লগে লগে আপোনাৰ ভাৰতৰ মানুহবিলাক সেই বাছত গ'লে বা এটিএমটো ইউজ কৰিলে, দোকানত গ'লে, যোৱাৰ লগে সেই যিবিলাক আক্ৰান্ত ঠাইত আছিল, ঠিক আছে, আক্ৰান্ত ঠাইবিলাক সেই মানুহজনে টাচ কৰাৰ লগে লগে যিজন মানুহ আক্ৰান্ত নাছিল, ঠিক আছে, আক্ৰান্ত নথকা মানুহজনে সেই আক্ৰান্ত ব্যক্তিৰ পৰা বীজাণুবিলাক ৰৈ যোৱা বীজাণুবিলাক গাত লৈ ল'লে বা আক্ৰান্ত হৈ ল'লে, ঠিক আছে। আক্ৰান্ত হোৱাৰ লগে লগে সেই ব্যক্তিজনে নিজ ঘৰত যোৱাৰ লগে লগে সেই ফেমিলি মেম্বাৰটো আক্ৰান্ত কৰিব আৰু সেই ফেমিলি মেম্বাৰ বা অন্য মানুহৰ লগত ওচৰত যাব, ঠিক আছে, অন্য মানুহ আক্ৰান্ত কৰিব। এনেকুৱা সকলো মানুহে আক্ৰান্ত হয়, ঠিক আছে। এজনৰ পৰা দুজন, দুজনৰ পৰা চাৰিজন, এনেকুৱা চাৰিজন হোৱাৰ লগে লগে 8জন হ'ব, 8জনৰ পৰা 16জন এনেকুৱা হৈ যাব, ঠিক আছে। গোটেই দেশটো বা গাঁওখন আক্ৰান্ত কৰিব পাৰিছে। আক্ৰান্ত কৰাৰ লগে লগে আপোনাৰ সেই গাঁওখনে এখন দেশত আক্ৰান্ত কৰিব, ঠিক আছে। সেইকাৰণে ভাৰত চৰকাৰে এটা ব্যৱস্থা কৰিছে, যিটো ব্যৱস্থাক আপোনাৰ লকডাউন বুলি কোৱা আছে, ঠিক আছে। সেই লকডাউনটো আপোনাৰ বৰ্তমান মানি চলক। লকডাউনটো মানি চলিলে আপুনি ভাৰতক বচাব পাৰিব, আপুনি নিজেও সুৰক্ষিত হ'ব বা দেশবাসীকো সুৰক্ষিত কৰিব ৰাখিব। তো ষ্টেজ 3 গ'ল। এতিয়া ষ্টেজ 4টো হৈছে আপোনাৰ এপিডেমিক, ঠিক আছে। এপিডেমিকটো বহুত ডেঞ্জাৰাছ হয়, ইয়াত ষ্টেজ 3তকৈ বহুত ডেঞ্জাৰাছ। ধৰক বৰ্তমানে ভাৰতে এতিয়া 1000 মানুহ আক্ৰান্ত হৈছে, ঠিক আছে। যদি এপিডেমিক ষ্টেজ গুচি যায়, ষ্টেজ আক্ৰান্ত হৈ যাব, 10,000 পৰা 20,000 হ'ব, 20,000 পৰা 40,000 হ'ব, 1 লাখ হ'ব, 1 লাখৰ পৰা 10 লাখ 20 লাখ হৈ যাব, গোটেই দেশখন ধ্বংস হৈ যাব, ঠিক আছে। সেইকাৰণে আপুনি ঘৰতে থাকক, ছ'চিয়েল ডিষ্টেন্স মেইনটেইন কৰক, আপোনাৰ যিবিলাক চৰকাৰে যিবিলাক ব্যৱস্থা কৰা আছে, ঠিক আছে, সেই ব্যৱস্থা আপুনি মানি চলক। আপুনি এইটো ভাল লাগিছে লাইক কৰিব, কমেণ্ট কৰিব আৰু আপোনাৰ ফ্ৰেণ্ডসকলৰ লগত এই ভিডিঅ'টো শ্বেয়াৰ কৰিব, যিসকলে ষ্টেজবিলাক গম নাপায়, এইটো চিটুৱেশ্যনটো বুজি নাপায় যে ষ্টেজ 1ত যোৱাৰ লগে লগে কি হ'ব, ষ্টেজ 2ত যোৱাৰ লগে লগে কি হ'ব, ঠিক আছে।